আমাৰ অসম এখন সোণালী অসম। প্ৰতিবাদী মনটোক আজি আকৌ এবাৰ পৰিচয় দিওঁ আহক। আমি যি সকলোৱে মিলি একতা হৈ জড়ি হ'ব পাৰোঁ। আমাৰ অসম এখন সেউজীয়া অসম, এখন সোণালী অসম। এই অসমৰ কেঁচা মাটিতেই আছে সাম্প্ৰতিক এনাজৰী। ভিন্ন ভাষা, সংস্কৃতি, ধৰ্ম মিলি এখন সোণালী অসমৰ সৃষ্টি হৈছে। কাজিৰঙাকে ধৰি ভিন্ন ঐতিহাসিক মঠ মন্দিৰ ইয়াতেই আছে, য'ত আমাক চহকী কৰি ৰাখিছে। এয়া আমাৰ অসম, এয়া সেউজীয়া অসম, এয়া শান্তিৰ অসম। জয়া নাই আজি, জয়া নাই, লাচিতো নাই আজি, লাচিতো নাই। কিন্তু জয়া আইৰ দৰে বহু সাহসী বীৰংগনা আছে ইয়াতো, বহু সাহসী বীৰংগনা আছে। লাচিত নাই আজি, কিন্তু লাচিতৰ দৰে বহু বীৰ জোৱান আছে ইয়াত। শৰাইঘাটৰ যুদ্ধ নকৰিব পাৰে এতিয়া, কিন্তু কঁকালত গামোচা বান্ধি কপালৰ ঘাম মাটিত পেলাই জয়াই অসম বুলি কৈ এই কৰোণাৰ যুঁজত জড়ি হ'ব পৰা ক্ষমতা আছে আমাৰ অসমীয়াসকলৰ। আজি আকৌ এবাৰ প্ৰমাণ কৰি দেখাব বিশ্বত আমি অসমীয়া বুলি। হেংদাঙৰে নহয়, মহামাৰীৰ সৈতে যুঁজ দি জড়ি হৈ এখন সোণৰ অসম গঢ়িব আমাৰ অসমীয়াই। মোৰ বিশ্বাস আমাৰ অসমীয়াই পাৰিব। আমি অসমীয়া, হাই তই নেকান্দিবি, হাই তই চকুলো নুবুৱাবি অ। পথাৰত আই আকৌ সোণালী ধান গজিব, আকৌ স্বাভাৱিক হ'ব পৰিস্থিতি। ধৈৰ্য ধৰ মাথো, ধৰ্মত থকা অসমখন কেতিয়াও মৰি যাব নোৱাৰে শ্মশান খালীলৈ, পৰিণত হ'ব নোৱাৰে শ্মশান খালীলৈ। আমাৰ সোণালী অসম চাৰিওফালে গছেৰে বঢ়া, বন্ধুত্ব, ধৰ্ম, ভাষা, এনাজৰী মাথো অসমতেই বান্ধ খাই আছে। কি দেখিবলৈ পোৱা নাযায় ইয়াত আপুনি কওকচোন? হয় বংশৰদেউ, মই আপোনাকেই সুধিছোঁ। গাঁৱৰ সৰু সৰু ঘৰবোৰত সোমালে বৃহৎ মনৰ অধিকাৰী হ'ব পৰা যায়। ইয়াত পাৰ্টি কৰিবলৈ হোটেলৰ প্ৰয়োজন নহয়। আমাৰ এই ধুনীয়া অসমখনত নদীৰ বিশালতাই আপোনাক সুখতকৈ সুখ আনি দিব পৰাৰ ক্ষমতা আছে। আইতা ককা দুখ নকৰিবি, তোমালোকে গঢ়ি দিয়া অসমখন আমি অৰ্থলৈ যাব নিদিওঁ। আমি অসমবাসী ৰাইজে মিলি আকৌ নতুন চহকী অসম গঢ়ি তুলিম। হ'ব নোৱাৰে শ্মশান খালী, পৰিণত হ'ব নোৱাৰে মৃতকৰ শ্মশান খালী। এখন ধুনীয়া অসমৰ সৃষ্টি হ'ব, মোৰ বিশ্বাস। ধন্যবাদ।